গুড মৰ্নিং অসম আপোনালোকে শুনি আছে 98.5 FM এইবাৰ আপোনালোকলৈ আগবঢ়াইছো ভিকি কলিতা আৰু বৰষা বৰাৰ কণ্ঠ তোমাকে নাপালে তোমাকে না পালে মরু মরু যেন লাগে তুমি শুন বুজানে আছো মই কি দৰে মোৰে হৈ থাকিবা মোৰে জীৱনলে দুয়ে সাজিলো ঘৰে খনি সুখৰে আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে তুমি দিয়া মৰমে জিয়া আমাৰ ভাগত জীৱন আছে সেয়া ভাগ জৰিবনে জীৱন তুমি মই এদিন মিলি যাম তুমি মই এদিন মিলি কাষলৈ নাহিলে অভিমান আহিব সেই অভিমানে মোক আজৰি আনিব মৰমে তোমাকে বিচাৰে দুবাহুৰে মাজতে তোমাক ৰাখি থম সদায় আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে তুমি দিয়া মৰমে জিয়া আমাৰ ভাগত জীৱন আছে সেয়া ভাগ জৰিবনে জীৱন তুমি মই এদিন মিলি যাম তুমি মই এদিন মিলি যাম এখনি কলিজা তেনেই থুনুকা মৰমে আৱৰি ৰাখিম কাষতে থাকিবা আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে তুমি দিয়া মৰমে জিয়া আমাৰ ভাগত জীৱন আছে সেয়া ভাগ জৰিবনে জীৱন অসমৰ বোলছবি জগতৰ জয়মতীৰ পৰা আৰম্ভ কৰি প্ৰতিটো বোলছবি ইয়াত দেখুওৱা হৈছে। জয়মতীৰ পৰা আৰম্ভ কৰি লখিমীৰ পৰা আৰম্ভ কৰি ৰামধেনুৰ পৰা আৰম্ভ কৰি সকলো দেখুওৱা হৈছে। কন্যাদানৰ পৰা আৰম্ভ কৰি
উজনি দুজনী গাভৰুৰ পৰা আৰম্ভ কৰি আৰু লগতে জোনদা ইমান গুণ্ডাৰ পৰা আৰম্ভ কৰি সকলো দেখুওৱা হৈছে ইয়াত এয়া মোৰ মানে আজি ছোৱালী আজি মোৰ ছোৱালী এঘৰলৈ যাবগৈ মানে মোৰ অন্তৰখন আজি বৰ দুখ লাগিছে দেউতাক কৈছোঁ এয়া দেউতা দিয়া বিদায় অসমৰ জনপ্ৰিয় বোলছবি আছিলে ৰঘুপতিও আছে লগতে তাৰপিছত আকৌ এফালে আপোনাৰ তোমালোকৰ লখিমী আছে চিনেমাখনৰ সকলো দৃশ্য ইয়াত সুন্দৰভাৱে দেখুওৱা হৈছে এয়া আমাৰ সংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব কিছু সময় পাছতে আপোনালোকক দেখুৱাইছোঁ আৰু লগতে এয়া চামেলি মেইন চাহাব এয়া কিন্তু বহুত সুন্দৰ লাগিছে চামেলি মেইন চাহাবক একদম সুন্দৰ লাগিছে পিছে চামেলি মেইন চাহাবৰ হিৰোটো ক'লৈ গ'ল এয়া হিৰোটো আমাৰ বডি ফিল্ডাৰ সেয়া দেখিছে দুইজন কিন্তু বহুত ধুনীয়া মেচ কৰিছে দেই একদম মানে সুন্দৰ আৰু এয়া আমাৰ দেখাইছোঁ অসমৰ প্ৰথমখন বোলছবি তাকো জয়মতীখন দেখাবলৈ মই হেৰি কৰিছোঁ এয়া আমাৰ জয়মতী এয়া দেখিছে জয়মতী লগতে এই বাইদেৱে আজি হেৰি কৰিব বেনাৰ ধৰিব লগতে সকলো দেখুৱাইছোঁ ডালিমীৰ পৰা আৰম্ভ কৰি সকলো ইয়াত সুন্দৰভাৱে দেখুওৱা হৈছে আৰু জয়মতী এই গদাপানীক আজি দেখুৱাইছোঁ এয়া আমাৰ গদাপানী দেখিছে গদাপানী আজি গদাপানী তোমাক কথা কোৱা আৰু এয়া একদম সম্পূৰ্ণ একদম গদাপানীৰ নিচিনা লাগিছে একদম পূৰা সুন্দৰকৈ প্ৰতিছবি ফুটি উঠিছে এয়া সকলো দেখুৱাইছোঁ আপোনালোকক পিছে লখিমী বাইদেউ অকণমান এফালে এই লখিমী বাইদেউ কিন্তু লাজ কৰিছে লাজুকী বৰষা তাকে লাজুকী তাৰপিছত পিছে আপুনি কি হৈছে বাইদেউ জোনদা ইমান গুণ্ডা সেই চিনেমাখনতো দেখুৱাইছোঁ সেয়া আমাৰ সকলোকে দেখাইছোঁ ঢেঁকী কৃত্ৰিম ঢেঁকী এয়া দেখিছে আমি এতিয়া প্ৰস্তুত কৰিছোঁ কৃত্ৰিম ঢেঁকী অন্য এটা ডিপাৰ্টমেণ্ট সেয়া হৈছে ভাষা অধ্যয়ন কেন্দ্ৰ এয়া এতিয়া চাইছোঁ আপোনালোকে চকলং বিয়া দেখাইছে আহোমৰ এয়া আমাৰ আহোমৰ চকলং বিয়া দেখাইছে এবিধ গছ তাকে আপোনালোকৰ ওচৰলৈ আহিছে কইনা কোন পিছে তুমি কি হৈছা সখী এয়া সখী হৈছে এয়া আমাৰ কইনা আহোমৰ এই সাজ পোছাকযোগ মাক এয়া মাতৃ হৈছে তাকে আৰু চকলেটো আছে নেকি চকলেট দেখাইছোঁ কোনটো খাওঁ যিকোনো এটা খাইছোঁ তাৰপিছত আৰু অন্য ডিপাৰ্টমেণ্ট আহি আছে এয়া বড়ো তাৰপৰা অন্যসকল আহি আছে এয়া এইফালে দক্ষিণ ভাৰতৰ তামিল যিটো দেখাইছে সেইটো দেখুওৱা হৈছে এয়া আপোনালোকক দেখুৱাইছোঁ 7 কলাৰ সমাহাৰ পৰিসংখ্যা বিজ্ঞান বিভাগ দেখাইছোঁ ভাস্কৰ্য স্থাপত্য সাহিত্য চলচ্চিত্ৰ সকলো দেখুওৱা হৈছে ইয়াত কেমেৰা সকলো দেখুওৱা হৈছে তাৰপিছত পৰিৱেশ কলা পৰা আৰম্ভ কৰি সকলো দেখুওৱা হৈছে ইয়াত সুন্দৰভাৱে দেখুওৱা হৈছে আৰু আপোনালোকক এয়া দেখাইছোঁ সংস্কৃতি শোভাযাত্ৰা অলপ দেৰি পিছতে আৰম্ভ হ'ব আপোনালোকক দেখুৱাইছোঁ আৰু অন্য এটা বিভাগ আহি আছে সেয়া আছে বৈচিত্ৰ্যময় অসম ধৰ্মীয় উৎসৱ গ্ৰন্থগাৰ আৰু তথ্য বিজ্ঞান অধ্যয়ন কেন্দ্ৰ সুন্দৰ দেখুৱাইছে ইয়াত ভাগৱতৰ যাত্ৰাৰ পৰা আৰম্ভ কৰি ওজাপালি কীৰ্তন দশম মহোহো সকলো মানে অসমৰ যিটো জনগোষ্ঠী ভাষা সভ্যতা সকলো দেখুওৱা হৈছে ইয়াত মেডাম মেফিৰ পৰা মহোহোৰ পৰা আৰম্ভ কৰি মহোহো এইটো দেখুওৱা হৈছে লগতে কৰম পূজাৰ পৰা বাথৌ পূজাৰ পৰা দৌল যাত্ৰাৰ পৰা এতিয়া দৌল যাত্ৰা দেখাইছোঁ আপোনালোকক হোলী যি ফাকুৱা সেই ফাকুৱা আপোনালোকক দেখুৱাইছোঁ এয়া দেখুওৱা হৈছে এইটো দলি বৰপেটা যি হোলী সেয়া দেখুওৱা হৈছে ঈদ দেখুওৱা হৈছে লগতে ভেঠেলি উৎসৱো দেখুওৱা হৈছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমাৰ ডিপাৰ্টমেণ্টৰ আজি 55 সংখ্যক ডিব্ৰুগড় বিশ্ববিদ্যালয় সংস্কৃতি শোভাযাত্ৰা আজি শেষ নিশা আপোনালোকক দেখুৱাইছোঁ এয়া
চাইকেলখন দেখাইছোঁ এজন চাইকেল লৈ মানৱ বোলে চাইকেলখনৰ নামটো কি মানৱ নেকি অঁ মন যায় চিনেমাখন যি জুবিন বা জুবিনৰ নিচিনা লাগিছে চেম টু চেম একদম জুবিনে আৰু একদম পূৰা পাৰফেক্ট জুবিন হৈছে তাৰপিছত আৰু দেখুওৱা হৈছে ইয়াত অঁ তাৰপৰা আৰু দেখুওৱা হৈছে আপোনালোকক ভূগোল অধ্যয়ন কেন্দ্ৰৰ ফালৰ পৰা আহিছে এয়া ভূগোল অধ্যয়ন কেন্দ্ৰ অসমৰ দৌলযাত্ৰা আৰু ভৱিষ্যত উদ্যোগৰ সম্ভাৱনাৰ ওপৰত দেখুওৱা হৈছে ইয়াত দৌলযাত্ৰা যি ফাকুৱা দুদিনমানে হৈছিলে ফাকুৱা উৎসৱ এয়া দেখুৱাইছে ফাকুৱা সেই শ্ৰীকৃষ্ণ লগতে সুন্দৰভাৱে ইয়াত প্ৰতিচ্ছবি দেখুওৱা হৈছে হোলী গীত কৈছে এয়া বৰপেটা হোলী গীতৰ পৰা আৰম্ভ কৰি সকলো দেখুওৱা হৈছে এয়া হোলী তাৰপিছত আপোনালোকক দেখুওৱা হৈছে ঘৰুৱাভাৱে উৎপাদিত জৈৱিক ৰং যি মানে ঘৰুৱাভাৱে প্ৰস্তুত হয় সেই ৰংবোৰ আপোনালোকক দেখুওৱা হৈছে সুন্দৰভাৱে এয়া দেখিছে ৰং নীলা হালধীয়া ৰঙীন পৰিৱেশ তাৰপিছত সেউজীয়া গুলপীয়া সকলো দেখুওৱা হৈছে ইয়াত তাৰপিছত এয়া হোলী দেখুওৱা হৈছে আৰু অন্য এটা বিভাগ আহিছে হোলী এক বৈবদ্ধৰ সমাৰোহ 55 সংখ্যক ডিব্ৰুগড় বিশ্ববিদ্যালয় সভা ৰাজনীতি বিজ্ঞানৰ বিভাগৰ ফালৰ পৰা আহিছে এয়া এটা নতুন তেওঁলোকে থিম লোৱা হৈছে এয়া শ্ৰীকৃষ্ণ লগতে দৌল যাত্ৰাৰ পৰা আৰম্ভ কৰি সকলো দেখুওৱা হৈছে ইয়াত একদম লোকমান্য হৈ পৰিছে এয়া আপোনালোকক দেখুৱাইছোঁ সুন্দৰভাৱে ইয়াত প্ৰতিচ্ছবি দেখুওৱা হৈছে একদম এই কেমেৰামেনজনক কিন্তু বহুত ধুনীয়া লাগিছে তাকে কি হৈছে বাৰু অঁ ৰাছিয়া পায় মানে বিদেশী পৰ্যটক যি মানে হোলী উৎসৱ বা অসমত যি সংস্কৃতি এই বিদেশী পৰ্যটক এই পুলিচজনক কিন্তু বহুত ধুনীয়া লাগিছে এই পুলিচজন আছে ইয়াত যে আইন কানুনৰ ক্ষেত্ৰত পিছে লাজ কৰিছে কিন্তু পুলিচজনে ঘোষ চোচ খাই ধৰা পৰিলে যে বহি আছে সেইকাৰণে অঁ ঘোষ চোচ খাই বহি আছে যি এই এজন হিৰো এটা বহি আছে গোলাঘাটৰ হিৰো হয় তাকে দেখুৱাইছোঁ আৰু এই হিৰোটো কিন্তু দেখাইছোঁ কি হৈছা বাৰু তুমি এনেই বোলে এয়া তাকে দেখাইছোঁ আপোনালোকক যি বোলছবি ডাইৰেক্টৰ আছে একদম পৰিচালক আছে লগতে তেওঁলোকে শ্বুটিং আৰম্ভ কৰি আছে দেখাইছোঁ চিনেমাখনৰ সকলো দেখাইছে ইয়াত দেখিছে এয়া এতিয়া গান পৰিদৰ্শন কৰি আছে গান গাই আছে তেওঁলোকে এয়া বড়ো ফালে আহিছোঁ যি বড়ো জনগোষ্ঠী যি দেখুৱাইছে আৰু সেই মঙলদৈ যি মহোহো উৎসৱ সেই মহোহো উৎসৱৰ যি দেখাইছে এয়া আপোনালোকক দেখুৱাইছোঁ এয়া একদম পূৰা ধুনীয়া লাগিছে কিন্তু তোমাক কিন্তু দেই একদম পূৰা সুন্দৰভাৱে তাকে অন্য এটা ডিপাৰ্টমেণ্ট আহিছে সেয়া হৈছে 55 সংখ্যক বিশ্ববিদ্যালয় সপ্তাহ 2024 সাংস্কৃতিক শোভাযাত্ৰা অসমীয়া লোক সমাজৰ প্ৰচলিত লোককথা আৰু জনবিশ্বাসত পৰিকলন বিজ্ঞান আৰু প্ৰয়োগ কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় ইয়াত দেখুওৱা হৈছে বৰদৈ চিলাৰ পৰা আৰম্ভ কৰি সকলো দেখুওৱা হৈছে বুঢ়া ডাঙৰীয়া তাৰপিছত বাঁহ পৰুৱা বাঁহ ভূত বিৰা তাৰপিছত আপোনালোকক দেখুওৱা হৈছে যখিনী তাৰপিছত ইয়াত দেখুওৱা হৈছে পিঁয়াজ বিৰা সেয়া যি মানে ভূত পেট আছে সেয়া দেখুওৱা হৈছে তাৰপৰা আপোনালোকক দেখুৱাইছোঁ অন্য প্ৰান্ত জেউকাৰ পাল সকলো দেখুৱাইছে এয়া চবচে আচৰিত এয়া হৈছে যি স্বৰ্গৰথ সেই স্বৰ্গৰথ দেখুওৱা হৈছে ইয়াত সেয়া হৈছে অসমৰ প্ৰথম চাহৰ আৱিষ্কাৰৰ ওপৰত তেওঁলোকে চাহ আৱিষ্কাৰ চিংফু জনগোষ্ঠী তাৰপিছত চাহৰ আৱিষ্কাৰ প্ৰথম পদক্ষেপ অসমৰ চাহৰ ইতিহাস
প্ৰথম চাহ খেতিয়ক হিচাপে মণিৰাম দেৱন এই চিনামৰা চাহ বাগিচা সুন্দৰ পদক্ষেপ লৈছে তেওঁলোকে। চাহ কেনেকৈ উৎপাদন কৰে অসমৰ তথা বিশ্বৰ লগতে ভাৰততো জনপ্ৰিয় এই চাহৰ ওপৰত তেওঁলোকে যি পদক্ষেপ লৈছে সুন্দৰ পদক্ষেপ লৈছে। আৰু মাটি গুৰি কৰা আৰু সাৰ কৰোৱা ইত্যাদিৰ পৰা আৰম্ভ কৰি সকলো দেখুওৱা হৈছে ইয়াত। নহলে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে। নহলে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে। লৰালিৰ ঘাটে ঘাটে উমলি থাকোতে অচিনা পাঞ্চই লাগিলেহি ঘাটতে মোৰ অজানিতে। প্ৰেমকে পাহৰিব পাৰিলে প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে। তথাপিতো বাৰে বাৰে ছিগি যাব কিয় খোজে ফুল অকাৰণে অজানিতে। ঘাটতে বিচাৰ